নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা নোটিছ লৈ আহিছোঁ আপোনালোকে যদি কটন ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব বিচাৰে তেন্তে অনলাইন এপ্লাই হৈ আছে 15 জুলাই তাৰিখৰ পৰা অনলাইন এপ্লাইৰ ডেট ষ্টাৰ্ট হৈছে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু ইয়াত পঢ়াৰ সুযোগ লাভ কৰিব পাৰে এয়া কোৰ্স আছে হায়াৰ সেকেন্ডাৰী ইউজি আৰু পিজি সো আপোনালোকৰ যদি মন আছে এই ইউনিভাৰ্চিটিখনত পঢ়াৰ তেন্তে আপোনালোকে এপ্লাই কৰি থব পাৰে এয়া চাওক আপোনালোকে এপ্লাই কৰিব অফিচিয়েল ৱেবসাইটটো হৈছে cottonuniversity.ac.in এইটো আপোনালোকে আৰু এডমিশনৰ পিছত কিছুমান কথা যদি ইউনিভাৰ্চিটিৰ বিষয়ে জানিব বিচাৰে তেন্তে মোৰ লগত কন্টেক্ট কৰিব পাৰে বা মোক কমেন্ট বক্সত সুধিব পাৰে মই ক'ব পাৰিম কাৰণ মই কটনত পঢ়ি আহিছোঁ 5 বছৰ হৈছে চাওক ইয়াতে কৈছে যে আপোনালোকৰ যেটো অনলাইন এপ্লিকেশন ডেট আৰম্ভ হৈছিল হেতু হৈছে 15 জুলাই তাৰিখৰ পৰা তাৰ পিছতে আপোনালোকৰ কৈছে আপোনালোকৰ সাইকোলজি আৰু সোশিয়োলজি দুটা ডিপাৰ্টমেন্টস নতুনকৈ বহাইছে কটন ইউনিভাৰ্চিটিত গতিকে আপোনালোকৰ যদি মন আছিল সাইকোলজি বা সোশিয়োলজি পঢ়া কটনত তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু এইবাৰ আপোনালোকৰ দুটা নতুন এমএ কোৰ্সৰ কাৰণে দুটা নতুন ডিপাৰ্টমেন্টস বহাইছে সেই দুটা হৈছে মাষ্টাৰ্স অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশন সায়েন্স এণ্ড পিজি ডিপ্লোমা ইন জেন্ডাৰ এণ্ড উইমেন ষ্টাডিজ আজিকালি জেন্ডাৰ আৰু উইমেন ষ্টাডিজ বাৰুকৈ প্ৰয়োজনীয় সেই কাৰণে এই দুটা লাগে সেইভাবে বহুৱাইছে আপোনালোকৰ যদি ইচ্ছা আছে উইমেন ষ্টাডিজৰ ওপৰত আৰু জেন্ডাৰ পঢ়িবৰ বাবে তেতিয়া হলে এপ্লাই কৰিব পাৰে ইয়াতো তাৰ পিছতে আপোনালোকৰ যেটো ইউনিক আইডি জেনাৰেট কৰাৰ কথা কৈছিল 4 জুলাই তাৰিখৰ পৰা হেতু আপোনালোকে ইয়াতে লাগিব আৰু যদি জেনাৰেট কৰা নাই তেন্তে মোৰ ডেসক্ৰিপচনত লিংকটো পাব আপোনালোকে কেনেকৈ জেনাৰেট কৰিব লাগে এতিয়াও সময় আছে কৰি লওক চাই কেনে ভিডিওটো আপোনালোকে জেনাৰেট কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ ইয়াতে ইম্পৰ্টেন্ট ডেটস বিলাক দিছে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশন আছিল 15 জুলাই আৰু লাষ্ট ডেট আছিল অনলাইন এপ্লিকেশনৰ লাষ্ট ডেট হয় 7টা বজাত সন্ধিয়া 25 জুলাই তাৰিখে লাষ্ট ডেট গতিকে এতিয়াও সময় আছে আপোনালোকৰ যদি মন আছিল কটন ইউনিভাৰ্চিটিত পঢ়া তেতিয়া হলে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰে চলি আছে আৰু আপোনালোকৰ যিখন মেৰিট লিষ্ট ওলাব সেই মেৰিট লিষ্টখন 30 জুলাই তাৰিখে ওলাব গতিকে এইটোৱে আছিল আপোনালোকৰ আজিৰ ভিডিও আৰু ইয়াতে অফিচিয়েল ৱেবসাইট বিলাক দিয়া আছে আপোনালোকে ইয়াত গৈ চাব পাৰে আকৌ এবাৰ অফিচিয়েল ৱেবসাইটটো হৈছে cottonuniversity.ac.in সো আপোনালোকৰ যদি আৰু কিবা কিবি সুধিব লগা আছে তেন্তে মোক সুধিব পাৰে কাৰণ মই কটনত পঢ়া হয় এতিয়াও পঢ়ি আছো বৰ্তমান 5 বছৰ হ'ল গতিকে আপোনালোকে মোৰ দ্বাৰা জানিব পাৰিব কিবা কিবি জানিব ইচ্ছা কৰে যদি কমেন্ট বক্সত সুধিব পাৰে তেন্তে আজিলৈ ইমানেই আৰু নেক্সট ভিডিওত আপোনালোকৰ কেনেকৈ এপ্লাই কৰিব লাগে তাক লৈ আহিম বাই বাই জয় আই অসম